নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আছাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে SSC CHSL এডমিট কাৰ্ড 2022 কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সাম। তো বন্ধুসকল, আপোনালোকে যিসকলে ষ্টাফ সিলেকশ্যন কমিশ্যনৰ কাৰণে যিসকলে এপ্লাই কৰিছিল বা SSC বা CHSLৰ কাৰণে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ, তেওঁলোকৰ এডমিট কাৰ্ডখিনি আহি গৈছে। তো আপোনালোকৰ এক্সাম কেতিয়া হ'ব আৰু কেনেকৈ আপোনালোকে এপ্লাইটো কৰিব ডাউনলোড কৰিব, আপোনালোকৰ এডমিট কাৰ্ডখন আহিল না নাই কেনেকৈ আপোনালোকে চেক কৰিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি, আপুনি যদি প্ৰফেশ্যন আছাম ইউটিউব চেনেল নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি থাকিব। তো বন্ধুসকল, আপোনালোকৰ এক্সামটো হ'ব 24 মে টু 10 জুন। আপোনালোকৰ 24 মে'ৰ পৰা 10 জুনলৈকে আপোনালোকৰ এক্সামখিনি হ'ব। আপোনালোকৰ কি হ'ব, নৰ্থ ইষ্টাৰ্ণ ৰিজন নিয়াৰ মে নাও ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফ্ৰম দিছ পেজ। আপোনালোকে নৰ্থ ইষ্টৰ ভিতৰতে আপোনালোকৰ যিখিনি পৰীক্ষা দিবলগীয়া নৰ্থ ইষ্টৰ ভিতৰতে হ'ব। ইয়াত নেম অফ এক্সাম কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সাম 10+12 এক্সামিনেশ্যন 2021 নম্বৰ অফ ভেকেঞ্চি ইয়াত উল্লেখ কৰা নাই। নেম অফ অৰ্গেনাইজেশ্যন ষ্টাফ সিলেকশ্যন কমিশ্যন, টাইপ অফ এক্সাম কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব। পেপাৰ 1 এক্সামটো 24 মে টু 10 জুনলৈকে হ'ব। আৰু আপোনালোকৰ ভিন অফ এক্সাম মেনশ্যন এণ্ড এডমিট কাৰ্ড, আপোনালোকৰ এক্সাম কেনেকুৱাকৈ হ'ব, ক'ত ক'ত হ'ব আপোনালোকৰ এক্সামখিনি আপোনালোকৰ এই এডমিট কাৰ্ডখনত মেনশ্যন কৰি দিয়া থাকিব। আৰু এক্সাম চেণ্টাৰ্ছ এণ্ড নৰ্থ ইষ্ট ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ, কহিমা, শ্বিলং, ইম্ফল, চুৰাচাঁদপুৰ, উখৰুল, আগৰতলা, আইজল এইকেইটা জেগাত আপোনালোকৰ এই এক্সাম চেণ্টাৰখিনি হ'ব। আৰু আপোনালোকৰ কেনেকুৱাকৈ ডাউনলোড কৰিব এডমিট কাৰ্ডখন, আপোনালোকৰ লাগিব কি আপুনি যেতিয়া এপ্লাই কৰিছিল, এপ্লাই কৰোঁতে প্ৰথমতে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন ID আছিল, IDখন লাগিব। তাৰপিছত আপোনালোকৰ বাৰ্থডে লাগিব, আপোনালোকৰ ডেট অফ বাৰ্থখিনি লাগিব। প্ৰথমতে আপোনালোকে SSC CHSL যিটো এডমিট কাৰ্ড লিংক আছে সেইটো লিংকত প্ৰথমতে যাব। আপোনালোকে যোৱাৰ পিছত এনেকুৱা আপোনালোকৰ এখন ৱেবছাইট খোল খাব। আপোনালোকে ইয়াত দেখা পাব ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID এটা অপশ্যন পাব। তাত আপোনালোকে যেতিয়া এপ্লাই কৰিছিল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDখন আছিল, ৰেজিষ্ট্ৰেশ্যন IDখন ইয়াত দিব। তাৰপিছত আপোনালোকে তলতে দেখা পাব ডেট অফ বাৰ্থ, ইয়াত আপোনালোকে ডেট অফ বাৰ্থ লিখি দিব। তাৰপিছত ক্লিক টু নাও দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড, আপোনালোকে তাৰপিছত ইয়াত ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইফ ইউ হেভ ফৰগট ইয়ৰ ৰেজিষ্ট্ৰেশ্যন ID প্লিজ এণ্টাৰ ইয়ৰ ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ। আপুনি যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন IDখন পাহৰি যায় তেনেহ'লে তলত আৰু এটা অপশ্যন আছে এণ্টাৰ ৰোল নম্বৰ ডেট অফ বাৰ্থ। তাৰপিছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। টু ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন ID প্লিজ এণ্টাৰ অৰ কেণ্ডিডেটছ ফুল নেম এণ্ড ডেট অফ বাৰ্থ এণ্ড দ্য এণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন ID এণ্ড ডেট অফ বাৰ্থ টু গেট এডমিট কাৰ্ড। আপুনি যদি ৰেজিষ্ট্ৰেশ্যন ID বা আপোনাৰ যদি যিটো ৰোল নম্বৰ হয় সেইটো যদি আপুনি পাহৰি যায় তেতিয়াহ'লে কি কৰিব, আপোনালোকৰ কেণ্ডিডেট নেম, সম্পূৰ্ণ নাম আৰু তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকে লিখি দি আপোনালোকে ডাউনলোড কৰিব। তিনিটা অপশ্যন আছে বন্ধুসকল, যিটো আপোনালোকৰ ভাল লাগে সেইটো অপশ্যন দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰে। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰি বন্ধুসকলক জনাই দিব। আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ কাৰণে ডাউনলোড লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাই ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।